সকলোকে মোৰ এটা স্পেচিয়েল দিনলৈ আৰু এটা মোৰ নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি এটা বিশেষ আয়োজন কৰা হৈছে, মানে এটা দুৱাৰ আয়োজন কৰা হৈছে ঘৰত। তো আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। কি হয় কি নহয় মই সকলোখিনি আপোনালোকক দেখাই যাম, কেনেকৈ কি আয়োজন কৰোঁ, কেনেকৈ কি হয় চব দেখাই যাম মই আপোনালোকক। আচলতে কালি কৰা কথা আছিলে, যিহেতু কালি বন্ধ হ'ল, চৰাইদেউ ডিষ্ট্ৰিক্ট কালি বন্ধ আছিলে, তো সেইবাবে কৰা নহ'লে। আৰু আমাৰ এই টিকলিজনীৰ কাৰণে কৰা নহ'লে, আচলতে তাই আহিব নোৱাৰিছিলে যিহেতু কালি বন্ধ আছিলে, সেইবাবে তো আজি আহি পাই গৈছে। আৰু তাই অহাৰ পাছতে মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ মোৰ ভিডিঅ'ৰ মেইন মানুহ, মানে ঘৰৰ পৰা যিবোৰ ভিডিঅ' হয় তো সেইবোৰৰ মেইন মানুহ এতিয়া বহুত টাইমে হৈ গ'ল, টাইম 12টা বাজিলে। মই যিহেতু প্ৰথমতে চেণ্টাৰলৈ গ'লোঁ আৰু চেণ্টাৰৰ পৰা আহোঁতে প্ৰায় 11টাই বাজিলে। তাৰপাছত ঘৰৰ কিবা সৰু মানে কিবা কৰিবলগীয়া আছিলে, তো সেইখিনি কৰিলোঁ। এতিয়াও বহুত কাম আছে, আপোনালোকক দেখাই যাম। তেতিয়াহ'লে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ' এতিয়ালৈকে চাব। আৰু এইফালে মই মাছখিনি ধুই আছোঁ, আৰু অকণমান ক'লা আহিছে ভিডিঅ'টো, তাৰ কাৰণে চৰি, কাৰণ ইয়াত পোহৰটো কম পৰি আছে আৰু মই ভিডিঅ'টো কৰাৰ সময়ত চাবলৈও নহ'ল আৰু বেলেগ ভিডিঅ' ল'বলৈও নহ'ল, সেইকাৰণে এইটো ভিডিঅ'কে দিবলগীয়া হ'ল, মানে এইটো ক্লিপ। তো মাছখিনি ধুই ল'লোঁ প্ৰথমতে, তাৰপাছত যিহেতু অকণমান টাইম নিমখ হালধি মেৰিনেট কৰি পিনি থ'ব লাগিব, তাৰপাছত ভাজিব লাগিব, সেইকাৰণে মই প্ৰথমতে ধুই লৈছোঁ। আৰু মাছখিনি ধোৱাৰ পাছতেই মই মাছখিনি ভাজিম। তাৰপাছত প্ৰথমতে খাই ল'ব লাগিব ভাত, যিহেতু এতিয়া বহুত টাইম হৈ গৈছে, তো ভাতখিনি খাই ল'ব লাগিব। তাৰপাছতহে আৰু বাকী কামখিনি আকৌ কৰিম। আৰু যিহেতু আমাৰ ঘৰটো সৰু, তো কেইজনমান মানুহ সোমাই দিলে বহুত বেছি মানুহ সোমাই যোৱা যেন লাগে। আৰু দুৱা মানে বেছি ডাঙৰকৈও কৰা নাই, সৰুকৈ কেইজনমান মানুহ মাতিয়ে কৰিছে। দুৱাই আৰু ন, লাগিলে 3জনে মানুহ মাতক বা 300জনে মানুহ মাতক, মেইনটো দুৱাৰ কবুল হ'লেই হ'ল, আল্লাহে কবুল কৰিলেই হ'ল, সেইটোৱেইটো। তাৰপাছত ধুই ল'লোঁ এনেকৈ, আৰু এই টিকলিজনীয়ে মোক পানী দি আছে। তাৰপাছতে মই এইফালে বনাব লৈছোঁ দাইল, মানে ভাত চাত খালোঁ। আৰু তাৰপাছতে মই দাইলখিনি প্ৰথমতে বইল হ'বলৈ দিছোঁ। দাইলখিনি তাতে বইল হ'বলৈ দিওঁতে মই দি দিছোঁ তেজপাত, নিমখ, হালধি, মই এনেকৈ দিয়ে কুকাৰত দি দিছোঁ বইল হ'বলৈ, তেতিয়া পুটুককৈ হ'ব। আৰু এইফালে মই মচুৰ দাইল বনাইছোঁ। প্ৰথমতে মচুৰ দাইলখিনি বনাই ল'ম, তাৰপাছত এখন বুট দাইলৰো চব্জি বনাইছিলোঁ, বুট দাইল, আলু আৰু পটল দি পিনি মই বনাইছিলোঁ সেইটো, আৰু দাইলখিনিও মই বনাই দিছোঁ। তেজপাত কেইখিলামান দি দিছোঁ গোন্ধটোৰ কাৰণে, যাতে গোন্ধটো ভাল আহে। তেজপাত দি দিছোঁ আৰু নিমখ হালধি এনেকৈ দিয়ে বইল কৰি লৈছোঁ। আৰু পাছত নহৰু দি মই আকৌ তেল মাৰি দিম, এনেকৈ বনাই লৈছোঁ। বহুত গৰম আছিলে, আৰু আজিৰ তাৰিখটো হৈছে 19 তাৰিখ, আৰু ভিডিঅ'টো চাগে এদিন বা দুদিন পাছত পাব। মানে মই এতিয়াও বহুত ভিডিঅ' আছে যিবোৰ মই আপলোড কৰিব পৰা নাই, মানে মই এডিটে কৰিবলৈ সময় পোৱা নাই। আচলতে মই কিবাকিবি এনেকুৱা ঘৰৰ কিছুমান কাম আৰু মোৰ পাৰ্চনেল কিছুমান কামত মই লাগি আছোঁ। আৰু মানুহৰ দেহা মন ভাল থাকিলেই চব কাম কৰিব পাৰে নহয় জানো, আৰু যদি দেহা মনটো বেয়া থাকে তেতিয়াহ'লে একো কাম কৰিবলৈ মন নাযায়। তো মোৰ লগত তেনেকুৱাই হৈ আছে। আপোনালোকক মই এটা ভিডিঅ'ত কৈছিলোঁ, শ্বৰ্টছ ভিডিঅ' এটাত, যে মই এই পেপাৰখন কেলৈ লৈ আছোঁ বুলি। পেপাৰখনৰ সেই ভিডিঅ'টোও মই বনাই থোৱা আছে, মানে শ্বুট কৰি থৈছোঁ, কিন্তু মই এডিট কৰিবলৈ টাইম পোৱা নাই। আৰু ইয়াৰ পাছতে মই ভাজি আছোঁ মাছ, দেখিছে গৰমত সিজি বনাই আছোঁ, আৰু বনাবতো লাগিবই। তো আৰু আপোনালোকক এটা মাছ বনোৱাৰ টিপছ দিওঁ, মাছ নাভাগে, পূৰা তেলখিনি গৰম কৰি ল'ব, তেতিয়া মাছখিনি, তাৰপাছত মাছ দিব, তেতিয়া নাভাগে মাছ। আৰু এইফালে কুকাৰটো মই দাইল বইল হ'বলৈ দি থৈছোঁ, এইফালে মাছ ভাজি আছোঁ। আৰু এইফালে আদা নহৰুখিনি মই গ্ৰাইণ্ড কৰি ল'ম বুলি ভাবিছোঁ, সেইবাবে মিক্সি জাৰ এটাত আদা নহৰু এনেকৈ কৰি এইখিনি দি লৈছোঁ আৰু ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। নহয় পাত্ৰটো সৰু হ'ল। আৰু এইফালে মই এইখিনি গ্ৰাইণ্ড কৰি থাকোঁতে আচলতে মোবাইলটো ধৰি আছিলে টিকলিজনীয়ে, সেইবাবে বহুত হিলি আছিলে। আৰু তাই যিহেতু ভালকৈ কেমেৰা কৰিব নাজানে, আৰু তাই যে এইটো ক্লিপ লৈ দিছে মই গমো নাপাওঁ, তাৰপাছতহে দেখিছোঁ। আৰু এইফালে মই কৈছিলোঁ যে পটলৰ এখন ধুনীয়া চব্জি বনাইছিলোঁ বুলি, তো পটল, আলু আৰু বুট দাইলৰ এখন চব্জি বনাইছিলোঁ।
তো ইয়াৰ এটা ৰেচিপি মই বেলেগকৈ দিম বাৰু কেতিয়াবা। তো মই প্ৰথমতে বুট দাইলখিনি বইল কৰি লৈছিলোঁ। বুট দাইল, আলু, কামৰ মাজত একাপ চাহ, ইমানখিনি ভাগৰ লাগে, চব নাইকিয়া হোৱা যেন লাগে। আৰু আমাৰ চোহানে কি কৰিছে চাওক, মই দেখাইছোঁ। চাহ খাইছে, কিন্তু কি কৰিছে চাওক, কেনেকৈ খাইছে। আৰু এইফালে বুট দাইলৰ চব্জি ৰেডি। কি খাইছ? বিস্কুট আমাৰ এনেকৈ লৈ কোনে খায়? হা, ৰাহু নি তই? চোহানা পানীত কোনে খায়? এনেকৈ খায় নি বিস্কুট? গাইজ চাওক, এইটো আমাৰ ঘৰ ৰাহু, এইটো কেতু, ৰাহু কেতু চব এয়া এনেকৈ বিস্কুট আমাৰ লৈ লৈছে আৰু এনেকৈ এই পকাত বহি খাই আছে। গাইজ মই খাইছোঁ এয়া আইচক্ৰীম। এইটো বহুত গৰম উঠিছে, তো সেইকাৰণে আইচক্ৰীম এটা খাই লৈছোঁ। বনোৱা সিজোৱা যদিও গেছতে বনাইছোঁ বাৰু, তথাপি বহুত বেছি গৰম উঠিছে। আৰু আজি ৰ'দটো বহুত চাই দিছিলে। এতিয়া মই খাই লওঁ, আৰু খোৱাৰ পাছতে অকণমান ৰৈ ল'ম, ৰৈ পিনি গা ধুব লাগিব, যিহেতু ঘামি গৈছোঁ পূৰা। সেইকাৰণে খাই লওঁ অকণমান। আপোনালোকে ক'ব পাৰে যে মই অকলে খায়ে আছোঁ, সেনেকুৱা নহয়। কামো কৰিছোঁ, মই কামো কৰিছোঁ, খাইছোঁ, দুটাই কৰিছোঁ। তেতিয়াহ'লে খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আহিলে আমাৰ পিকলি এজনে মোবাইল চাই আছে, আৰু এজনে চক, তাৰ অৱস্থাটো চক কি হৈ আছে। মোৰ কিন্তু সৰু ল'ৰা ছোৱালীৰ নিচিনা এনেকৈ খাই ভাল লাগে। ইফালে মই গা পা ধুই আহি গ'লোঁ, যিহেতু বহুত বেছি গৰম পৰিছে আৰু দিনত কাম বন কৰি ঘামি মেলি অৱস্থা বেয়া, সেইবাবে গাটো ধুই আহিলোঁ। আৰু এতিয়া কিছুসকল মানুহ আহিছে, তো সেইসকলৰ বাবে মই বনাই আছোঁ নেমুৰ চৰ্বত। যিহেতু আজি বহুত বেছি গৰম, সেইবাবে ভাবিছোঁ যে মই চাহ নিদিওঁ, চৰ্বতকে দিম। আৰু চৰ্বতত কি দিছোঁ কি নাই দিয়া এইবোৰ কৈ নাথাকোঁ আৰু, কাৰণ গৰমৰ দিনত সকলোৱে চৰ্বত খাই, সকলোৱে বনাব জানেই, সেইবাবে মই নকওঁ। শুনিলেও আপোনালোকে ব'ৰ হ'ব, তো সেইকাৰণে নকওঁ। আৰু মই এইখিনিতেই কৈ থওঁ যে আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু যদি কিবা অজানিতে মোৰ ভুল হৈ যায়, তেতিয়াহ'লে ভুলটো মোক আঙুলিয়াই দিব, যাতে মই সেই ভুলটো শুধৰাই ল'ব পাৰোঁ। তো আপোনালোকৰ পৰা মই এইটোৱেই বিচাৰিছোঁ, আৰু আপোনালোকে যাতে মোক অকণমান সহায় কৰে, ছাপোৰ্ট কৰে। বহুত বেছি গৰম, তো মই গা চা ধুই ল'লোঁ, আৰু কি বনোৱা হয়। এইফালে বিফ আলু তৰকাৰী, আৰু এইফালে চালাড, এইফালে বুট দাইল, আলু আৰু পটলৰ চব্জি এখন, আৰু এইফালে ভাত বনাই ৰেডি কৰি থৈছে। এইফালে চব ইয়াতে চালাড, ভাত, কিবা কিবি প্লেট চেটবোৰ চব ৰেডি কৰি থোৱা আছে, যাতে ইয়াৰ পৰাই দিবলৈ সুবিধা হয়। আৰু এয়া হৈছে মাছৰ আঞ্জা, সৰিয়হ দি বনাইছিলে, এয়া বনাইছিলোঁ মই। আৰু এইফালে জোনাসকলো আহিলে, তেওঁলোকে খাই বৈ দুৱা কৰি খাই বৈ গ'ল, আৰু তাৰপাছতে আমি বহিলোঁ খাবলৈ। এইফালে হৈছে এখন আমাৰ প্লেটখন দেখাই দিছোঁ।